মৰিয়াই যিটো কৈছে আইনৰ ভিতৰত থাকি কথাখিনি কৈছে কিনা বেচাটো কৰিব নোৱাৰে এইটো 2003 চনটোৰ পিছত আগত যিবিলাক আছে সকলোৱে পাব 2003 চনৰ আগৰ মানুহ ইয়াতে নোৱাৰে 2003 চনৰ পিছৰ মানুহবিলাক যোনসকলে অলৰেডি আছে বনাফাইড চিটিজেন ইহঁতে লেণ্ড ৰাইট পাব ভাৰতবৰ্ষৰ ক'তো লেণ্ড মেলা হোৱা নাই আমি লেণ্ড মেলা পাতিছোঁ আৰু কোনো 6 শিডিউল কাউন্সিলত লেণ্ড ডকুমেণ্ট ডিজিটাইজ হোৱা নাই আমি ডিজিটাইজ কৰিছোঁ 100% আমাৰ ডিজিটাইজ হৈ গ'ল গতিকে আজি ইয়াত কোনো ফেব্ৰিকেটেড কৰা কোনো চান্স নাই ভাৰ্চিট আনিব নালাগে তেখেতসকলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে আইনৰ ভিতৰত থাকি কথাখিনি কৈছে চ' আইনে কি কয় আজি 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক আছে ইয়াৰ পিছত আমাৰ 6 শিডিউল এৰিয়াৰ এটা আইন আছে বেল এণ্ড ব্লক আছে ইয়াৰ ভিতৰত আইনে যিখিনি পাৰ্মিট কৰে চবেই লেণ্ড পাই যাব চ' সেইটো বস্তুটো লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই লেণ্ড ৰাইট দিয়াৰ কাৰণে অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো মানুহক লেণ্ড ৰাইট দিয়াৰ কাৰণে কথা ক'ব আৰু সেইটো লাগিব কিন্তু আইনটোতো ভংগ কৰি পেলাই নহয় আইনটো ৰাখিয়ে কৰিবলৈ তেখেতে চিন্তা কৰিব বা আমি চিন্তা কৰি আছোঁ আৰু আপোনালোকে হয়তো গম পাইছে না নাপাইছে মই নাজানো আমি 2.5 বছৰত 42,000 ফেমিলিক লেণ্ড প্ৰব্লেম সলভ কৰি দিলোঁ অলপ নহয় মানে আগৰ চৰকাৰৰ 17 বছৰত ভিতৰত BTCৰ ভিতৰত কিনা বেচাটো কৰিব নোৱাৰে এইটো 2003 চনটোৰ পিছত আগত যিবিলাক আছে সকলোৱে পাব 2003 চনৰ পিছত যিসকলে ইয়াত আছে তেখেতেও এইটো জানে তেখেতে এইটো নক'ব সেইটো ক'ৰবাত মিডিয়াত ফেব্ৰিকেশ্যন হৈছে 2003 চনৰ আগৰ মানুহ ইয়াতে নোৱাৰে 2003 চনৰ পিছৰ মানুহবিলাক যোনসকলে অলৰেডি আছে বনাফাইড চিটিজেন ইহঁতে লেণ্ড ৰাইট পাব তথাপিতো ইয়াত 6 শিডিউল আৰু বেল এণ্ড ব্লক দুটা আইন আছে ইয়াৰ ভিতৰতো আমাৰ বেল এণ্ড ব্লক গঠন কৰাত যিসকলে অলৰেডি আছিলে এইটো নট নেচেচাৰী কি সি মানে কোনোবা মানুহ চ' এই মানুহবিলাকৰ ওপৰত লেণ্ড ৰাইটৰ ওপৰত আমাৰ কৰ্মশালা হৈ গ'ল আমি আলোচনা কৰি আছোঁ আৰু কোনোবা আজি চৰকাৰে যদি কাম কৰি আছে আমিয়ে বেছিকৈ কাম কৰি আছোঁ কাৰণ ভাৰতবৰ্ষৰ ক'তো লেণ্ড মেলা হোৱা নাই আমি লেণ্ড মেলা পাতিছোঁ আৰু কোনো 6 শিডিউল কাউন্সিলত লেণ্ড ডকুমেণ্ট ডিজিটাইজ হোৱা নাই আমি ডিজিটাইজ কৰিছোঁ 100% আমাৰ ডিজিটাইজ হৈ গ'ল গতিকে আজি ইয়াত কোনো ফেব্ৰিকেটেড কৰা কোনো চান্স নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিয়ে আমাৰ এই কামবিলাক হৈ আছে আৰু আপোনালোকে দেখিবলৈ পাব 2 বছৰৰ পিছত মেক্সিমাম মানুহ যাৰ ভূমিৰ অধিকাৰ আছে যোনে বনাফাইড চিটিজেন হয় আইনগতভাৱে যোনে পাবলৈ অধিকাৰ আছে সেই মানুহবিলাকে অহা 2 বছৰত সকলোৰে ভূমিৰ সমস্যা সমাধান হৈ যাব थाखो जिसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन